সম্বৰা তোমাৰ ঈশ্বৰক সদায় সম্বৰণ কৰা কৃপাময় তিৰুনাথ স্বামী ভূষণ হে ৰজানিবাৰণ যদিও আমাৰ অজ্ঞান স্বামী তোমাৰ কোনো অপৰাধ কৰিছে তাৰ বাবে ক্ষমা কৰা প্ৰভু হে দয়াৰ সাগৰ অভাগীজনৰ প্ৰতি সদয় হৈ আমাক স্বামীদান দিয়া প্ৰভু তোমালোকৰ ইচ্ছাকেই পূৰ্ণ কৰিলে তোমালোকে এতিয়া এই স্থান পৰিত্যাগ কৰি ভ্ৰমণৰ জীৱনত ভ্ৰমণ কৰা তাত তোমালোকৰ কোনো অসুবিধা নহয়